everyone, DK Karishma channel or aneti notun video le apnalok সকলোকে স্বাগতম জানাইছো আশা কৰো সকলো ভালেই আছে মোৰো ভালেই বহু দিনৰ মোৰ ভিডিও নকো আৰু কাৰণটো নকৱে সব ভিডিওতে কৈ থকা গৈছে যে বাচ্চাৰ কাৰণে এতিয়া মানে ভিডিওৰ পাৰ্ট অলপ কম হৈ গৈছে টাইম নাপা তো একো প্লেন নাছিল ভিডিও কৰিম বুলি কিন্তু হঠাতে ভাবিলো বহুত দিন ভিডিও দিয়া নাই যেহেতু লাষ্ট মই ব্লগ এটা দিছিলো মোৰ মাহাতৰ ঘৰ যেতিয়া গৈছিল তেতিয়া মাহাতৰ ঘৰৰ পৰা অহা আজি এক মাহে হ'ব আৰু কিন্তু এতিয়ালৈকে একো এটা ভিডিও দিয়াই নাই সেইকাৰণে ভাবিছো আজি ভিডিও এটা কৰি দিও আৰু এতিয়া বাজিছে দুপৰীয়া 12:30 উপায় নাই আৰু টাইম টেবুল হোৱা হৈ গৈছে তো দেখুৱাই থাকো কি দেখাব পাৰো নাজানো দেখুৱাও আৰু কি কৰো আৰু কি ভিডিওটো কি কৰো মই নিজে নাজানো কি দেখুৱাই থাকো আৰু আজি ভিডিওটোত তেনেহলে বলক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো একদিন পুৰা গৰম পৰিছে নহয় জানো দুদিনমান বৰষুণ দিলে কিন্তু একদিন পুৰা গৰম একদম দেখিছে না ৰ'দ একদম মানে 2-3 বাৰমান কাপোৰ ধুই দিব পাৰি পুৰা ধুনীয়াকৈ শুকাই যাব আৰু বেলেগ ৰ'দ দি আছে বেলেগ গৰম আৰু আমাৰ টিকলা কিন্তু একদম ধুনীয়াকৈ শুই আছে তাৰমানে গা পা ধুৱাই দিছোঁ চুপ চাপ কৰি একদম লাহে লাহে আপোনালোকে দেখুৱাম টিকলা একদম শুই আছে ডিষ্টাৰ্ব নিদিওঁ এতিয়া নহ'লে সি অকণমান কিবা এটা শব্দ হ'লে সাৰ পাব চ' মই ৰুমত যাবই ভয় লাগে তাক খুৱাই থৈ পেলাই মই নাযাওঁৱেই বিশেষকৈ কিবা কামতহে যাওঁ তো এইফালে মাকো দেখা বহুত দিন মাক দেখা নাই আপোনালোকে বহুত দিন ভিডিও দিয়া নাই যিহেতু মাক দেখুৱাও নাই এইফালে মায়ে কি কৰে কেনে গৰম মা কেনে গৰম আজি এইদিন গৰমে কিন্তু গৰমত এইফালে আকৌ পাকঘৰত মানে কি বা বনাই আছে মায়ে এইফালে কি বনাই আছে খুতুৰা শাক কিবা হেৰি মাছো দিছে সৰু মাছো দিছে আৰু গৰমত বেচেৰি মানুহজনী অৱস্থা নাই ঘামি জামি একো উপায় নাই আৰু গৰমতে কি বনালে মায়ে দালি বনালো আৰু লেচৰা ভাজিলো চাটনি বনালো চাটনি আৰু খুতুৰা শাক তেতিয়াহ'লে বাকী কেনেকুৱা খবৰ চবৰ কৈ দিয়ক খবৰ আপোনাৰ বৰ্তমান ভালে এতিয়া ভাল বেয়াৰ মাজত চলি আছে আৰু অকণমান কিবা কিবি আঁঠুৰ কিবা কিবি হৈ আছে অলপ তো তেনেকৈ উপায় নাই নাতিয়েকৰ লগত তাৰমানে এফালে কামো কৰিব লগা হৈছে উপায় নাই নাতিয়েককো ল'ব লগা হয় তো এনেকৈ আমাৰো হৈ গ'ল বনোৱা বনি কাম বহুত দেৰি হ'ল অৱশ্যে 12:30 বাজিল মানে মোৰ ভিডিঅ'টো বনোৱাত দেৰি হৈছে ভাত বনোৱাত দেৰি হোৱা নাই তো ভাত পানীটো তেনেকৈ মায়ে বনালে মই তাৰমানে এইফালে দুপৰীয়া ইয়াক গা পা ধুৱাওঁতে হেৰি কৰোঁতে টাইমটো এনেকৈয়ে যায় আৰু সিও অকণমান আমনি কৰে তো তাক টোপনি নিয়াই এতিয়া থৈ আহিলোঁ কিমান টাইম শুৱে আৰু ক'ব নোৱাৰোঁ তো এনেকৈ ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক গৰমত কি কৰিব ভিতৰতো গৰম বাহিৰতো গৰম ভিতৰত অৱশ্যে ফেনখন দি বহিব পাৰি কিন্তু মই বাৰাণ্ডাতে বহি দিছোঁ কাৰণ টিকলা শুই আছে মই সেইকাৰণে তাক আৰু ডিষ্টাৰ্ব নিদিওঁ এনেকৈ ভিডিঅ' বনাই থাকিলেহে এটা ডিষ্টাৰ্ব হ'ব তো বাৰাণ্ডাতে এনেই অলপ বহি আছোঁ অকণমান বতাহ দি আছে আৰু একেবাৰে নাচাব মোক চুলিটো একদম কিবা কৰি থৈ দিছোঁ তাৰমানে মূৰ ধুই পেলাই মই চুলিটোতে একো ফনিও নাই আৰু এনেকৈ বান্ধি থৈ দিছোঁ কেতিয়া শুকাই কি নাজানো গৰমৰ দিনত খুব আচলতে এইটো চবৰে হৈ চাগে চুলি মেলি থাকিব নোৱাৰি মূৰ ধুই পেলাই এনেকৈয়ে থকা যায় মোৰ দৰে বহুতৰে হৈ চাগে ন তো আৰু চুলিবোৰ ইমান সৰিছে মানে খুব চুলি সৰিছে আচলতে বাচ্চা হোৱাৰ পিছত 3 মাহমান হোৱাৰ পিছত বহুতৰে চুলি সৰে বুলি কয় তো 3 মাহমান মোৰ ঠিকেই আছিল এতিয়া ইমান মানে চুলিবোৰ খুব চুলি সৰে তাৰমানে চুলি খনিয়াবই ভয় লাগে মোৰ কি কৰিব আৰু তেনেকৈ বহি আছোঁ মই মানে ভাবি আছিলোঁ যে মই এটা ভিডিঅ' দিম এটা ডেইলি ৰুটিন বাচ্চাৰ মই কেনেকৈ কি কৰোঁ তাক কিন্তু একেবাৰে সময় মিলাব পৰা নাই কেতিয়াবা দিম মই এইটো ভিডিঅ'টো তাক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেনেদৰে কি কৰোঁ সকলোখিনি দেখুৱাম ভাবিছোঁ আজিতো সময় নাই বাৰু আজিতো মোৰ ভিডিঅ' বনোৱাৰ এটা প্লেনো নাছিল পটককৈ মই ভিডিঅ'টো বনাম বুলি ভাবিলোঁ তেনেকৈ ভিডিঅ' বনালোঁ আৰু ভিডিঅ'টো কেতিয়া দিব পাৰোঁ সেইটোতো আৰু নাজানোৱেই কাৰণ এডিট কৰোঁতে সময় লাগে আৰু মই কৈছিলোঁ যে বাচ্চা মানে আমাৰ টিকলুই খুব আমনি কৰে আচলতে 3 মাহ কণ্টিনিউ সি খুব কান্দিছিল তাক ডক্টৰ তাতো লৈ যোৱা হৈছিল মই এটা ব্লগত কৈছোঁ আপোনালোকক খুব কান্দিল আৰু ঘৰত যোৱাৰ পিছত মই যেতিয়া ঘৰত গ'লোঁ তাৰ পৰা
তাৰ কান্দাটো লাহে লাহে কমিল মানে এতিয়া ভগৱানৰ কৃপাত তাৰ কাটাখিনি কমিল নাই এতিয়া অৱশ্যে ডাঙৰো হৈছে তেতিয়া হয়তো কিবা এটা সি আমনিও পাইছিল বা কিবা এটা সি হয়তো এডজাষ্ট কৰিব পৰা নাছিল আৰু ডক্টৰেটো কৈছিল গেছৰ কাৰণেও হয় বুলি তেনেকৈ কটা কৰে তো এতিয়া অৱশ্যে সেইখিনি নাই আৰু ৰাতিও এতিয়া ধুনীয়াকৈ টোপনি যায় আগতেতো ৰাতি কৈছিলোৱে মই কোলাত তাক লৈ থাকিব লাগে তেনেকৈ মোৰো টোপনি নহয় তাৰো তেনেকৈ টোপনি ভাল নহয় তাকো তাত লৈ থাকোঁতেই যায় কিন্তু এতিয়া সি ধুনীয়াকৈ টোপনি যায় বাৰু অকণমান টোপনিটো কম তাৰ কিন্তু হ'লেও ৰাতি ধুনীয়াকৈ টোপনি যায় একো ডিষ্টাৰ্ব নাই তাৰ মাজে মাজে দুবাৰ এবাৰ উঠে তেতিয়া উঠিবই কাৰণ ভোক লাগে যিহেতু গাখীৰে খাই আছে কাৰণ 6 মাহ তাৰ এতিয়া বৰ্তমান 4.5 মাহ হৈছে 6 মাহৰ পিছত তাক মানে বেলেগ বস্তু খুৱাব লাগিব এতিয়া 6 মাহলৈকে ডক্টৰে গাখীৰ খুৱাই থাকিব দিছে তো তাক বেলেগ একো খোৱা বস্তু আমি দিয়া নাই 6 মাহ যেতিয়া 7 মাহত সোমাব তেতিয়া আমি তাক বেলেগ বস্তু খুৱাম আৰু আপোনালোকো দেখুৱাম তাক কি খুৱাওঁ ভিডিঅ'ত কৰিলে গম পাবই আপোনালোকে দেখুৱাম আমি তো তেনেকৈ আৰু এতিয়া মালিচ চালিচটো কণ্টিনিউ কৰিয়ে আছোঁ মালিচ চালিচ কৰি গা চা ধুৱাই দিওঁ নাৰিকল তেল দি মালিচ কৰোঁ ডাবৰলাল তেল দি মালিচ কৰিছিলোঁ অকণমান গুটি উঠিল তাৰ সেইকাৰণে ডক্টৰে কোৱা মতে মই নাৰিকল তেলটোৱে ইউজ কৰিলোঁ তো তেনেকুৱা একো নাই কিবা ৰঙা কিবা গুটি এনেকুৱা উঠিছিল ঘামচিৰ দৰে মই ঘৰত যাওঁতে ডাবৰলালটো ইউজ কৰোঁতে তাৰপিছতে আৰু এতিয়া অৱশ্যে নাৰিকল তেলটো ইউজ কৰি আছোঁ এতিয়া তেনেকুৱা একো নাই তো সেয়াই আৰু আপোনালোকক দেখুৱাই থাকিম আৰু কি হয় কি নহয় মই যোৱাকালি ভিডিঅ'টোতো কমপ্লিট কৰিব নোৱাৰিম বুলি কৈছিলোঁ নোৱাৰিম মানে কি একচুৱেলি নকৰিলোঁ কাৰণ দীঘলীয়া নহ'ব একেবাৰে ছুটি হ'ব কাৰণ মই ভিডিঅ'টো কৰোঁতেই কৈছিলোঁ যে 12:30 মানতহে সেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ চ' এইটো নেক্সট দিনৰ ভিডিঅ' আৰু এতিয়া বাজিছে 9:30 ৰাতিপুৱাৰ কাম বন কৰি আজৰি কেতিয়াবা আজৰি হ'লোঁ চাহ তাহ খালোঁ আজি ভাত নাখাওঁ আজি জলপান খাম মানে বৰা চাউল সেয়া বনাইছে জলপান খাই দিম তো এফালে টিকলু আছে আমাৰ এনেই বিচনাতে থৈ দিছোঁ তাক এইটো টিকলু বিচনাত থৈ দিছোঁ তাৰ এতিয়া অকণমান খোৱা টাইম হ'ব আৰু তাক খুৱাব লাগিব এতিয়া টোপনি হ'ব লাগিব মানে তো দিনটো কি কৰোঁ কিনকৈ দেখুৱাই থাকিম আপোনালোকক তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আছোঁ এনে মানে কি এতিয়া তাৰ খোৱা টাইম হ'ব সি ৰাতিপুৱা 6:30 মানতে উঠে মোৰ লগতে তাৰ ৰাতিপুৱা উঠাৰ টাইম নাই 6:30 5:30 কেতিয়াবা সেনেকুৱা তো উঠি পেলাই তাক একপাক চোতালৰ ফালে অলপ ফুৰাব লৈ যাব লাগে কাৰণ সি নাথাকে বিচনাত তো একপাক ঘূৰাই লৈ তাৰপিছতহে সি 7:30 মানত এবাৰ শুই 7:30 মানৰ পৰা শুই 9টালৈকে 9:30লৈকে থাকে তাৰপিছত উঠি তাক অলপ মুখ চুখবিলাক মুচি দিওঁ কাপোৰ চাপোৰ চেঞ্জ কৰি দিওঁ আৰু এতিয়া সি এবাৰ শুব 10টা 10:30 পৰা এবাৰ শুই তাৰপিছত উঠি পেলাই তাক মালিচ কৰাম গা ধুৱাম তাৰপিছত আৰু শুব তো সেয়াই মোৰ সেয়াই আৰু কাম আৰু তো এতিয়া তাক এটা ঔষধ খোৱালোঁ ঔষধ মানে কি এইটো আপোনালোকে এইটো উল্টাকৈ দেখিব এইটো এইটো ভিটামিন D3 হয় এইটো তাক এইটো 0.5 ml টো খুৱাওঁ এইটো 6 মাহলৈকে কণ্টিনিউ খুৱাব দিছে ডেইলি মই তাক খুৱাওঁ ইয়াৰ প্ৰাইচটো 91 ইয়াৰে মোৰ 4টা শেষ হ'ল এতিয়া 4.5 মাহী 4টা শেষ হ'ল আৰু 5 মাহ 6 মাহলৈকে খুৱাম তাক এইটো তো সেয়াই দেখুৱাই থাকোঁ কি কৰোঁ এতিয়া আৰু এতিয়া বাজিল 11:20 মই আছোঁ বৰ্তমান পাকঘৰত মাছ আছে আজি ভেদাইলতা নৰসিংহৰ জোল হ'ব মাছখিনি ফ্ৰাই কৰিব আছে মই এতিয়া অকণমান চাহ খাওঁ সি শুই আছে কেতিয়াবা খুৱাব তাক ইমান মানে বিৰাট দিগদাৰ হয় কেতিয়াবা আকৌ সোনকালে শুই কেতিয়াবা আকৌ এবাৰ উঠে এবাৰ শুই এনেকৈ কৰে আৰু টোপনিটো ভাল হ'লে তাৰো ভাল লাগে সেইটো কাৰণে তাক খুৱাই থৈ দিলোঁ লগা হ'লে অকণমান দেৰিয়ে হ'ব আৰু গা ধোৱাটো
আৰু কিমান টাইম শুৱে নাজানো, কেতিয়াবাতো 2 ঘণ্টামান শুব, কেতিয়াবা আৰু 1 ঘণ্টাও ভালকৈ নুশুৱে। যিমান টাইম শুৱে শুৱক, তো বাকীখিনি কামখিনি কৰোঁ। এতিয়া 11:30 বাজি গ'ল আৰু আমাৰ টিকলু উঠিলে। শুলা কেইটাত তুমি? 11:20 মই কৈছিলোঁ যে তাক খুৱাই থৈছোঁ। খুৱাই থৈ খালি মই মাছখিনি বোলো ফ্ৰাই কৰোঁ। কেৰাহীত পাতিছোঁ, তেল দিছোঁ আৰু সি উঠিলে। কেতিয়াবা মানে একদম তাৰ খোৱাটো কৈছোঁ, একদম মানে নুশুৱে আৰু কেতিয়াবা হ'লে পূৰা শুই থাকে। আমাৰ দুষ্ট এইটো। এতিয়া তাক মালিচ কৰাই দিওঁ। এতিয়া এটা টোপনি নিয়াই নাথাকোঁ, গ'ল হয় টোপনি, কাৰণ টোপনি হেৰিটো আছিল, কিন্তু এতিয়া তাক মালিচ কৰি দিওঁ, তাৰপিছত গা চা ধুৱাওঁ। একেবাৰে গা চা ধোৱাৰ পিছতহে তাক টোপনি নিয়াওঁ। সেইখিনি তাক মই এইখিনি কামখিনি কৰি দিওঁ, তাৰপিছত আপোনালোকে লগ পাই আছে। গুড ইভিনিং ফ্ৰেণ্ড। তেতিয়া মোৰ ভিডিঅ' কৰা নহ'ল। তাক গা চা ধুৱাই দুপৰীয়া খোৱালোঁ হয়, কিন্তু আধা ঘণ্টামানেই শুলে। আজি আচলতে খুব গৰম পৰিছে, সেইকাৰণে সি ইমান শুব ইচ্ছা কৰা নাই। আমাৰে গৰমত একদম কেনেকুৱা অৱস্থা হৈছে আৰু বাচ্ছাবিলাকৰ বেছিয়ে গৰম। তো দুপৰীয়া সি ভালকৈ নুশুলেই। তাৰপিছত মই ভাত খোৱাৰ পিছত একেলগে তাক খোৱালোঁ, তেতিয়াও সি নুশুলে। 4:30 মানত অকণমান শুলে। তাৰপিছতে এতিয়া সি অকণমান আগতে মোৰ কোলাত টোপনি গৈছে। সি বৰ্তমান মোৰ কোলাতে আছে। কোলাত লৈ লৈ মই ভিডিঅ'টো ভাবিছোঁ শেষ কৰোঁ। বাকী আৰু একো ভিডিঅ' কৰা নহ'লে, আৰু ৰাতিও ভিডিঅ' মই কৰিব পাৰিম নে নোৱাৰিম নাজানো, সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু এতিয়াও যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পাম।